খবৰে ফুটি ধৰা না। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই নীলাক্ষীয়ে আপোনালোকক আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আমি আছোঁ হুগ্ৰাজুলিৰ নাৰেংকাটিত, মানে আমাৰ বাইদেউ ভিনদেউহঁতৰ ঘৰত। আৰু তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে ভিনদেউৰ মৰমৰ বাগানখন, আৰু আপোনালোকক তাকে অকণমান বাগানখন দেখালোঁ। কিমান ধুনীয়া দেখিছেনে? মাজে মাজে তামোল গছবোৰ আছে। আৰু বাগানৰ পিছফালে আছে ভিনদেউৰ এটা ডাঙৰ পুখুৰী। আৰু আজি আমি তাতে মাছ মাৰিম, মানে বৰশী টোপাম। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু মই ইয়াৰ পিছফালে আহি আছোঁ। আইমানু জোনহঁত মানে চব তাতে আছে আৰু পিছফালে আছে। ব'লকচোন তেনেহ'লে। আপোনালোকে বাৰু বাগানৰ পৰিৱেশটো ভাল পায়নে? মোৰ কিন্তু বিৰাট ভাল লাগে। আৰু ইয়াৰ মাজে মাজে যে দেখিছে তামোল গছবোৰ, ইয়াৰ পৰা ভিনদেউৰ বছৰি বহুত ধুনীয়া উপাৰ্জন এটা হয়। কিছু সকাহ হয় ভিনদেউৰ। আৰু পিছফালে এইটো ডাঙৰ পুখুৰী আহি পাই গ'লোহি। চাওকচোন, ভিনদেউৱে কৈছে বাৰু বৰশী দিলেই মাছ আহে, গতিকে যাওঁচোন, চাওঁ ব'লক। মাছ পাইছানে? অ পাইছা? এইটো কি মাগুৰ নেকি? মাৰিব দিগদাৰ হৈছে নহয়। দুটা উঠালো মই। একদম মস্ত কাউ এটা আছে মানে ইখিনি মস্ত। এইখিনি আহি আছে নে? এইখিনিতে আহি আছে। মই আটা দি আছো তেতিয়াৰ পৰা আহি খাই আছে। কচোন ধৰ না এনেকৈ গুচি যাব। একো নকৰে চোন। গম পাইছোঁ। ইমান কাৱৈ মাছ আছে যে বৰশীটো দিলেই, ৰছীডাল টানিলেই আহি যায়। আৰু ময়ো অকণমান চেষ্টা কৰি চালোঁ, বহুত বছৰৰ মূৰত বৰশী টোপালোঁ, কিন্তু মোৰ বৰশীত এটাও মাছ নাহিলে। এয়া যোনে শিকাই আছে এনেকৈ মাৰিবা তেনেকৈ মাৰিবা বুলি, কিন্তু নহ'ল আৰু মোৰ বৰশীত নুঠিলে। আৰু ডাঙৰ মাছবোৰ নাহে, চাইনা পুঠি আৰু কাৱৈ মাছ এনেকুৱা মাছবোৰে আহি আছে বাৰু। ইয়াতে মাছ আছে কিন্তু। চাওঁ কেঁচুডাল। দিতাৰ ঘিণ নালাগে। মাছবিলাকো একদম বিৰাট টেঙৰ, সিহঁতক আটা দিয়াৰ কাৰণে আৰু বৰশীত নহা হ'ল। সেইকাৰণে যোনে কি কৰিছে, এডাল কেঁচু লৈ আহিছে। এইবাৰ দেখা যাওকচোন কি উঠে। তোমাৰ নাম উল্টাই দিব লাগিব, নজু কৰি দিব লাগিব তেতিয়া। মোৰ কলিজা চাহ ইমান ঘামিছা, চাহ মুখখন। ইছ ৰাম। এইফালে আমাৰ মহাৰাণীৰ খঙে উঠিছে, গুচি গৈছিলে তাইক বৰশী বোলে টোপাবলৈ দিয়া নাই। আকৌ ফুচুলাই কৰি লৈ আহিছোঁ। এইবাৰ তাই বৰশী মাৰিব দেউতাকৰ লগত। ধৰা না। এইটোহে মাছ উঠোৱা না ভিডিঅ'। উঠাইছো ইমান মস্ত। কি মস্ত কাৱৈছো। এইটোৱে চাই আছো। সেই তেতিয়া আহা আকৌ গ'ল। নাযায় বিৰাট ষ্ট্ৰং এইটো। মোৰ এই কাটা কেইটালৰ কাৰণে কাৱৈ মাছ ধৰিব ভয় লাগে, বেলেগ মাছটো লাগে। মস্ত কাৱৈ উঠাইছো। সেয়া আইমানো তুমি অহাৰ কাৰণে আহিলা হা। আকৌ গুচি যাব। মা ফুটিব মানে মস্ত হেৰি হৈছে এইটো। 1 পোৱা মান হ'বই কিজানি। মই সেইকাৰণে কচু পাত কেইটা চিঙি থৈছো, তুমি ধৰ। ক'ত গ'ল? তোমাক ফুটি দিলে? নাই ফুটা নাই, অলপ লাগিছে। লাগিবই অলপ আৰু। সেইটো কাৰণে তুমি কৈ আছিলা হয়নে? এতিয়া তুমি ধৰোঁতেহে আহিলে। কোৱা যে দিতাই ইমান সময় পাৰা নাই, কৈ দিয়া। অঁ তুমি? মই এক মস্ত এটা ধৰিলোঁ।
জেঠু বা কিমানটা ধৰিলে জেঠু আছে নহয় এইফালে ন ব'লা জেঠু ওচৰ লৈ যাম এতিয়া আমি আহি আছোঁ জেঠুকৰ ওচৰলৈ আৰু আপোনালোকক দেখাইছোঁ এয়া দেখিছেনে পুখুৰীৰ পাৰে পাৰে ইমান ধুনীয়া কাজি নেমু আৰু সোৱাদটো যে ইমান ধুনীয়া ভিনদৈ একদম এক মোনা ছিঙি থৈছে আমি নিবৰ কাৰণে আৰু এয়া ভিনদৌ এইকেইদিন বাইদেউ নাছিলে আমাৰ ঘৰত আছিলে গতিকে ভিনদৈ পূৰা কাৱৈ মাছ ধৰিছে আৰু খাইছে আৰু চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ এনেকুৱা পৰিৱেশৰ মাজত থাকিলে মানুহৰ মন প্ৰাণ ভৰি যায় আৰু তামোল গছকেইডাল আকাশখন পুখুৰীটো সেউজীয়াবোৰ কি যে ভাল লাগিছে আই মানুহৰ যে ইমান ফূৰ্তি তাই সঁচাকৈ এনেকুৱা পৰিৱেশত বহুত ভাল পায় ইয়াতে থাকিবা সদায় কিয় স্কুল চিস্কুল নোযোৱা আৰু নিতিবা স্কুলতে যাম নিতিবা স্কুলত যাবা কলেজত আৰু এইফালে আমাৰ মাছ মৰা হৈ গ'ল আৰু ভিনদৈয়ে লৈছে বাচিবলৈ কাৰণ কাৱৈ মাছ ময়ো বাচিব নোৱাৰোঁ বাইদেউও বাচিব নোৱাৰে সেইকাৰণে ভিনদৈয়ে বাচিবলৈ লৈছে আৰু এইফালে বাইদেৱে দুপৰীয়া ভাত বনাবৰ কাৰণে চব ৰেডি কৰি আছে আই মানুহ কাৰ্টুন চাই আছে আৰু আমি এনেকৈয়ে আৰু দিনটো পাৰ কৰিলোঁ খুব ধুনীয়াকৈ যিহেতু এনেকুৱা মাছবোৰ অলপ জোৰ থকা মাছ সেইকাৰণে এনেকুৱা মাছবোৰ অকণমান বেলেগ মানে সোৱাদ লৈ পেলাই খাব লাগে সেয়া বনাবৰ কাৰণে মই কেইডালমান ঘৰতে থকা ভেদাইলতাৰ পাত ছিঙি আনিলোঁ আৰু বাইদেৱে এইফালে এইবোৰ যোগাৰ কৰি লৈছে ইয়াতে আছে গঞ্চনা নৰসিংহৰ পাত আৰু মই তাতে ভেদাইলতাৰ পাতকেইটা দি ৰেডি কৰি দিলোঁ বাইদেৱে বনাব এতিয়া আপোনালোকে বাৰু গঞ্চনা চিনি পায়নে এয়া গঞ্চনা ময়ো আগতে চিনি পোৱা নাছিলোঁ বিয়া হোৱাৰ পাছতহে চিনি পাইছোঁ দেই আৰু আজিৰ দুপৰীয়াৰ খানা এয়া ৰেডি হৈ গ'ল বাইদেৱে বিধে বিধে বহুত কিবা কিবি বনাইছে আৰু আমি তাকে খাম আৰু এতিয়া ধুনীয়াকৈ তলত বহি লৈ গোটেইকেইটাই আৰু আজি দুপৰীয়া এয়া আছে বন্ধাকবিৰ ভাজি ভাতকেৰেলা আলু ভাজি বাইদেৱে কাৱৈ মাছ নাখায় কাৰণে পুঠি মাছ ফ্ৰাই কৰিছে আই মানুহৰ কাৰণে এটা বইল ডিম আৰু গৰৈ মাছ এটা পাইছিলে তাকে যোনে পুৰি পেলাই পিটিকা কৰিছে আৰু এয়া তৰকাৰীখিনি আৰু লগত আছে এয়া পদিনা আৰু তেতেলীৰ চাটনি আৰু আজি তৃপ্তিৰে এসাঁজ খালোঁ আৰু গধূলিকৈ আমি এয়া ঘৰলৈ যাবলৈ ওলালোঁ বাইদেউহঁতৰ আগফালৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগে ডাঙৰ ডাঙৰ দুডাল লেচু গছ আছে আৰু ইয়াতো বহুত লেচু লাগে আৰু ভিনদৈয়ে আমাক কিবা কিবি বান্ধি দিছে মানে আকৌ কাৱৈ মাছ কেইটামান আমাক টেমা এটাত ভৰাই পেলাই দিছে আৰু আমি ইয়াত ধুনীয়া ৰাস্তাটোৰ মাজেৰে সন্ধিয়া সন্ধিয়া ঘৰলৈ আহিলোঁ ইমান ভাল লাগে বাইদেউহঁতৰ ঘৰলৈ গ'লে মানে ৰাস্তাটোৰ কাৰণে সঁচাকৈ বেছি ভাল লাগে দুইফালে একদম সেউজীয়া সেউজীয়া আৰু বাগানৰ মাজেৰে গৈ থাকিব লাগে সেইকাৰণে একদম আমনি নালাগে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ দি থাকিবলৈ মন যাব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব আজিলৈ ইমানেই বাই বাই